हाय हेलो नमस्कार, वेलकम टू माय यूट्यूब चैनल। हमारे यूट्यूब चैनल में आप सभी को स्वागत है। आइए आज का वीडियो शुरू किया जाए। आज का वीडियो क्या क्या बताने वाला है, डायरेक्ट मेन पॉइंट में आता है। डायरेक्ट मेन पॉइंट में आता है। आमार जिতিয়া आमार माने অসমখনত আমাৰ অসমখনত মানে सबतके माने डाঙर यूट्यूबार किजনৰ মই नाम ল'ব ওলাইছোঁ। যদি কিবা ভুল হয় एकदम एक्सट्रीमली सॉरी। मैं माने नाम लबले ओलाइছোঁ माने कि मैं चिनाकी কৰি দিবলৈ ওলাইছোঁ। মানে মেইন কথা হৈছে কি मैं চিনাকি কৰি দিব ওলাইছোঁ। আৰু এটা চিনাকি কৰি দিবলৈ মানে তোমালোকে যদি চিনি নোপোৱা তোমালোকে চাবা, গুগলত সাৰ্চ কৰিবা, ইউটিউবতো পাবাই তেওঁলোকক। আৰু তেওঁলোকক চিনি নোপোৱা আমাৰ অসমত বহুত কম আছে। বহুত কম মানুহেহে তেওঁলোকক চিনি নাপায়। বহুত মানুহে তেওঁলোকক চিনি পায়। তেওঁলোক বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ হয়। তেওঁলোকৰ নাম মই কৈ দিছোঁ। প্ৰথমতে 1 নম্বৰ হৈছে ডিম্পু বৰা, সৰি হা, ডিম্পু বৰা। 2 নম্বৰ হৈছে আকৌ মনোজ ভাই। 3 নম্বৰ হৈছে পাখি ৰাজবংশী। 4 নম্বৰ হৈছে শ্ৰমিক ৰাজখোৱা। 5 নম্বৰ হৈছে মিষ্টাৰ ৰাজা। আৰু অসমতো তেনেকুৱা বহুত আছে। বহুত ইউটিউবাৰ অসমত পাই যাবা। তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে হয়। হ'লেও মই মেইন কিজনৰ নাম কৈ দিছোঁ। সেই মেইন কিজনৰ নামটো মানে ক'বলগীয়া আছিলে মোৰ, সেইটো কাৰণে মই মেইন কিজনৰ নাম কৈছোঁ। সৰু সৰু ইউটিউবাৰবিলাকৰ নাম কোৱা নাই বাৰু। মেইন কিজনক কৈ দিছোঁ আৰু মেইন কিজনক কৈ দিছোঁ। সেইটো কাৰণে গৈ পিনি তেওঁলোকৰ ভিডিঅ'বিলাক চাবা, ছাপোৰ্ট কৰে তেওঁলোকৰ বিষয়ে কি ক'ম আৰু। তেওঁলোকৰ বিষয়ে জানা। এতিয়া মই মেইন কথা কৈ দিছোঁ শুনা। মিষ্টাৰ ৰাজাৰ কথা কৈ দিছোঁ। মিষ্টাৰ ৰাজা চোৱা, মিষ্টাৰ ৰাজাই কি কৰে। মিষ্টাৰ ৰাজাই তোমাৰ ইনষ্টাগ্ৰামত যিবিলাক লেডিছে ইনষ্টাগ্ৰামত তোমাৰ ৰীল আপলোড কৰে। সৰু সৰু এনেকৈ চেমিজ পিন্ধি, কোনোবা লেডিছে তোমাৰ পেপাৰ পিন্ধি দিলে, কোনোবা তোমাৰ এনেকৈ পেণ্টটো এনেকৈ কুচাই ল'লে, সেইবিলাক মানে তোমাৰ সেইবিলাক ভিডিঅ' বনাই দিয়েই তেওঁলোক ডাঙৰ আজি অসমত ডাঙৰ ইউটিউবাৰ হৈ বহি আছে। আৰু আমাৰ কি হৈছে, আমাৰতো আমি সেইবিলাক দেখাব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ ছাবস্ক্ৰাইবাৰ নাই, আমাৰ ভিউ নাই, আমাৰ মানে এতিয়া কি বুলি ক'ম। এতিয়া চোৱা, আমি এতিয়া যদি 2 ঘণ্টা যদি আমি এটা ভিডিঅ' আপলোড দিওঁতে 2 ঘণ্টা টাইম চাবা, তোমালোকে নিজে এটা চেনেল খুলি আপলোড কৰি চাবা। তেওঁলোকৰ ভিডিঅ'বিলাক চাবা, তেওঁলোকৰ ভিডিঅ'বিলাকত 2 মিনিটত 2 লাখ ভিউৱাৰ আহে, গম পালানে। এটা ভিডিঅ'ত তেওঁলোকৰ 2 লাখ ভিউৱাৰ আহে। তেতো ছাবস্ক্ৰাইবাৰ এটা ভিডিঅ'তে হাজাৰ ওপৰত আহে। কিন্তু আমাৰতো তেনেকৈ নাহে। আমি ইমান ভাইৰেল মানুহ নহয়। তেওঁলোক ভাইৰেল মানুহ, তেওঁলোক ডাঙৰ একদম ইউটিউবাৰ হয়। তেওঁলোক ডাঙৰ ইউটিউবাৰ। আৰু গোটেই মানে অসমখনত তেহেঁতি এতিয়া বৰ্তমান ৰাজ কৰি আছে বুলি ক'লেও বেয়া নহয়। এইটো বেয়া পাই লাভ নাই হা। মই এইটো ভিডিঅ' বনোৱাৰ কাৰণে কৈছোঁ, এইটো বেয়া পাই লাভ নাই। তেওঁলোকে যদি ভিডিঅ'টো চাই আছা, এতিয়া তোমালোকে ভিডিঅ'টো চাই আছা যদিও তোমালোকে বেয়া পাই লাভ নাই। কাৰণ কেলৈ শুনা, তোমালোকৰ এতিয়া অসমৰ ডেকাই কি কৰে। অসমৰ ডেকাই তোমাৰ চোৱা, অসমৰ ডেকাই মিষ্টাৰ ৰাজাই যেনেকৈ ভিডিঅ' বনায়, অসমৰ ডেকাই তেনেকৈ বনায়। তেওঁলোকে তেনেকৈ ভিডিঅ' বনাই চলি আছে ন। আকৌ ডিম্পু বৰা এতিয়া তোমাৰ ছুইজাৰলেণ্ডলৈকে পাই গৈছে ভিডিঅ' বনাবৰ কাৰণে। য'ত ত'ত গৈছে, ভিডিঅ' বনাইছে। তেওঁলোকৰ ভিডিঅ'বিলাক ভাইৰেল হৈছে, মানুহে ছাপোৰ্ট কৰিছে। আমাক এতিয়া ছাপোৰ্ট কৰা মানুহ নাই কাৰণে আমাৰ ভিডিঅ'বিলাক ভাইৰেল হোৱা নাই। আমাৰ ভিডিঅ'বিলাক ভাইৰেল হ'বলৈ অলপ টাইম লাগিবও পাৰে, অলপ কষ্ট কৰিব লাগিব ভিডিঅ'ৰ কাৰণে। এতিয়া ডিম্পু বৰাই যেনেকৈ কষ্ট কৰিছে, ছুইজাৰলেণ্ডত গৈ ভিডিঅ' বনাইছেগৈ। এতিয়া য'ত ত'ত গৈছে। এতিয়া তেওঁলোক য'ত ত'ত গৈ ডাঙৰ ইউটিউবাৰ, তেহেঁতৰ টকা পইচা বহুত আছে। সেইটো কাৰণে তেহেঁতি ডাঙৰ দামী গাড়ী ল'ব পাৰিছে, ডাঙৰ ঘৰ বনাব পাৰিছে। এতিয়া আমাৰ এতিয়া চোৱা, এতিয়া ছুইজাৰলেণ্ড যাবলৈ হ'লে এতিয়া বহুত টকা পইচাৰ কথা আছে। তেওঁলোকৰ সেইখিনি টকা পইচা ইউটিউবে তেওঁলোকক ছাপোৰ্ট কৰিছে। সেইটো কাৰণে তেওঁলোকে বহুত দূৰত গৈ ভিডিঅ' বনাব পাৰিছে। আমাক ইউটিউবে ছাপোৰ্ট কৰা নাই কাৰণে আমি তেনেকৈ ভিডিঅ' দিব পৰা নাই। আমাক ইউটিউবে ছাপোৰ্ট কৰক, আমিও তেনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু লগতে এতিয়া মানে তোমাৰ চোৱা, এতিয়া ডিম্পু বৰা এতিয়া গৈছে তাত গৈছে। এতিয়া যেনিবা ধৰি লওক আমাৰ অসমত 2 মিনিট ৰেকৰ্ড কৰিলে, আকৌ অসমত বুলি ক'লোঁ মই, আৰু অসমত 2 মিনিট কৰিলে, আকৌ ছুইজাৰলেণ্ডত গৈ 2 মিনিট কৰিলে। তেওঁ ভিডিঅ'বিলাক চাবাচোন, তেওঁ ভিডিঅ'বিলাক খুব বেছি আধা ঘণ্টা 15 মিনিট তেনেকৈ ভিডিঅ'বিলাক দিয়ে। মানে ধৰি লোৱা 10টা লোকেশ্যনৰ পৰা 10টা ক্লিপ একেটা ভিডিঅ'তে এড কৰিব পাৰে, তেতিয়া মানে ভিডিঅ'টো ভাইৰেল হোৱাটো অনিবাৰ্য। আমি এতিয়া সেইটো কৰিব পৰা নাই কাৰণে ভিডিঅ'টো আমাৰ ভাইৰেল হোৱা নাই, গম পালানে।
এতিয়া সেইটো কাৰণে কৈছোঁ, বেছি দীঘলীয়া নকম ভিডিঅ'টো। ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেওঁলোককো গৈ চাবা আৰু আমাকো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবা। আজিলৈ একদম সামৰিছোঁ আৰু বাই বাই দেই। ভিডিঅ'টো যদি চাই ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো বজাই ল'বা। বহুত ভিডিঅ' দি থোৱা আছে, এইবিলাক ভিডিঅ' গৈ চাবা, ছাপোৰ্ট কৰিবা, তেতিয়া অকণমান আমাৰ মনটো ভাল লাগে ভিডিঅ' দিবলৈ, নহ'লে মনটো ডাউন হৈ যায় নহয়, ভিডিঅ' দিবলৈ মন নাযায়, গম পালা নাই? ভিডিঅ'বিলাক গৈ পিনি চাবাগৈ, ভিডিঅ'বিলাক গৈ চাই কমেণ্ট কৰিবা, লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাষত থকা বেল আইকনটো বজাই দিবা। আজিলৈ ইমানতে সামৰিছোঁ। জয় হিন্দ, জয় ভাৰত। আৰু ভিডিঅ'টো এতিয়া মানে বৰ্তমান ক'ত বনাই আছোঁ চোৱা, ভিডিঅ'টো মই বনাই আছোঁ এতিয়া এনেকৈ নদী পাৰত, নদীত মানে ভিডিঅ'টো বনাই আছোঁ। মোবাইলটো এই তাতে থৈ পিনি মই ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালা ডেফিনেটলি লাইক এটা কৰি যাবা।